গুড ইভিনিং ষ্টুডেণ্টছ, ষ্টাডি টাইমলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম চেপ্টাৰ 5.2ৰ কুৱেশ্যন নম্বৰ 19টো। 19টো আমি কৰিবলৈ যাওঁতে 19টোত কৈছে কি 1995 চনত চন্দনাই 5,000 টকা বছৰেকীয়া দৰমহাত চাকৰি লাভ কৰে। তেওঁ যেতিয়া প্ৰথম দৰমহাটো পাইছিলে, দৰমহাটো আছিলে 5,000 টকা। প্ৰতি বছৰে 200 টকাকৈ বৃদ্ধি লাভ কৰিলে আৰু নেক্সট ইয়েৰত 200 টকা এটা বাঢ়ি গ'ল। প্ৰথম বছৰত পালে 5,000 টকা, পিছৰ বছৰত পালে 200 টকা বেছিকে, মানে 5,200 টকা। তাৰ পিছৰ বছৰত আকৌ কিমান বাঢ়িল? 200 টকা, মানে 5,400 টকা। তাৰ পিছৰ বছৰত কিমান হ'ল? 5,600 টকা, মানে প্ৰতি বছৰত 200কে বাঢ়ি যায়। প্ৰথম বছৰত বোলে 5,000, পিছৰ বছৰত 5,200, তাৰপিছত 5,400, তাৰপিছত 5,600, তেনেকে বাঢ়ি গৈ আছে। তেনেকে বাঢ়ি যাওঁতে কোনটো বছৰত তেওঁ 7,000 টকা পাব? মানে 200কে প্ৰতি বছৰত বাঢ়ি গৈছে, কিমান বছৰৰ পাছত তেওঁ মুঠ দৰমহাটো 7,000 টকা হ'ব? সেইটো যদি উলিয়াবলৈ যাওঁ, ইয়াতে আমাক দিয়া আছে A = 5,000, B = প্ৰতি সপ্তাহত প্ৰতি মাহত প্ৰতি বছৰত বাঢ়িব 200 টকা, প্ৰতি সপ্তাহত প্ৰতি বছৰত বাঢ়িব 200 টকা। মুঠ কিমান হ'ব? কোনটো বছৰত তেওঁ দৰমহাটো কিমান হ'ব? 7,000 টকা হ'ব। তেওঁ 200 টকাকে বাঢ়োতে এটা বছৰত গৈ পেলাই 7,000 টকা হয়। কোনটো বছৰত হ'ব সেই বস্তুটো উলিয়াব লাগে। কোনটো বছৰ মানে N = আমি এইটোৱে উলিয়াব লাগে। ইয়াতে যদি আমি চাওঁ, আমি গোটেইকেইটা বস্তু পাই গ'লো। ইয়াত আমি যদি ফৰ্মুলা বহাবলৈ যাওঁ, কি হ'ব? AN = 7,000। AN ৰ ভেলুটো 7,000, লাষ্টৰ মানটো। AN কি জানো? A + N - 1 * B। এইটো ফৰ্মুলা হয়। এই ফৰ্মুলাটো যদি আমি পুট কৰিবলৈ যাওঁ, তেতিয়া কি হ'ব? A + N - 1 * D = 7,000। এই মানটো দিয়া আছে 5,000, বহাই দিওঁ আমি। N ৰ মানটো 1, D মানটো 200, 7,000। ভেলুখিনি বহাই গ'লো আমি। A ভেলু বহালো, D ভেলু বহালো আৰু AN ৰ ভেলু পাই আছো। N - 1 * 200, N - 1 * 200, এইটো ভেলুটো থাকিলে, এইটো 5,000টো এইফালে আছে, এইফালে পঠাই দিওঁ। যদি পঠাই দিওঁ, কিমান হ'ব? বিয়োগ হৈ যাব। হ'ল N - 1 * 200 = কিমান হ'ব? ইয়াত কিমান থাকিব? 2,000 টকা। 7,000ৰ পৰা 5,000 গুচি গ'লে কিমান থাকিল? 2,000 টকা। এতিয়া সেই বস্তুটো চাওঁ, N - 1 = কিমান? 2,000 বিয়োগ 200। 2,000 এইফালে পূৰণ হৈ আছে, এইটো যিহেতু 200টো এইফালে গুচি গ'ল, হৰণ হ'ব। এইটো গ'ল, এইটো গ'ল, কিমান? 10 পালো। গতিকে N - 1 = 10, therefore N = কিমান? 11। 10 + 1 11, 11 বছৰ মানে কি হ'ব এতিয়া? 11 বছৰৰ পাছত তেখেতৰ দৰমহা কিমান হ'ব? 7,000 টকা হ'ব। কাৰণ চাওঁ দেই, প্ৰথম বছৰত 5,000 পালে, পিছৰ বছৰত 5,200 পালে, তাৰ পিছত 5,400, 5,600, 5,800, 6,000, তেনেকে গৈ 11 বছৰৰ পাছত তেখেতৰ দৰমহাটো 7,000 হ'ব। গতিকে তেখেতৰ নহয়, তেওঁ হ'ব। এইটো তেখেতৰ নহ'ব, তাইৰ হ'ব। তাইৰ দৰমহাটো 7,000 টকা হ'ব। এইটোৱে হয় আমাক উলিয়াবলগীয়া সংখ্যাটো। থেংক ইউ। যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা।